জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ব্যক্তিগৰাকীয়ে হ'ল মুখ্যমন্ত্ৰী। জুবিনদাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী। যোৱাকালি জুবিনক লৈ ৰাজনীতি আটাইতকৈ বেছি মুখ্যমন্ত্ৰীয়ে কৰিছে। আটাইতকৈ বেছি ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। মহাপ্ৰয়াণৰ দিনটোৰ পৰা আজিলৈ যি যি কৰিছে সকলো তথ্য দিম। জুবিনদাৰ মহাপ্ৰয়াণৰ দিনটোৰ পৰা নকৰিব লগা বহুত কাম কৰিছে, যিবোৰ কথা আমি এতিয়াও কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ। তেওঁ কি কৰিলে কি নাই এটা এটাকে কম আমি। 8 বছৰ আগৰ পৰাই হত্যাৰ পৰিকল্পনা কৰিছিল জুবিনক। বছৰ আগৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। এতিয়া 5 বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা যেন আজিও ৰহস্যৰ আৱৰ্তত সোমাই আছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে জুবিনক প্লেনিং কৰি মাৰ্ডাৰ কৰা হৈছিল। এই সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে সমগ্ৰ অসম তথা ৰাজনৈতিক প্ৰেক্ষাপটত সলগনিৰ সৃষ্টি হৈছে। বিৰোধীয়ে ভিন্ন সময়ত শাসক পক্ষৰ গাফিলতিৰ কথা উন্মোচন কৰি অহা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত হৈছিল বৰাকত উপস্থিত হৈয়েই জুবিনৰ মৃত্যুক লৈ খুলিছে মুখ। জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া প্ৰথমগৰাকী ব্যক্তিয়ে হ'ল মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰিলে লুৰিণজ্যোতি গগৈয়ে। সমান্তৰালভাৱে ক'লে জুবিনক লৈ আটাইতকৈ ৰাজনীতি কৰা ব্যক্তিগৰাকীয়ে মুখ্যমন্ত্ৰী। আটাইতকৈ বেছি ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। জুবিনদাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী। যোৱাকালি উল্লেখযোগ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক 8 বছৰ আগৰ পৰাই হত্যাৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰিছে। সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লুৰিণজ্যোতি গগৈয়ে কয়, 5 বছৰ মুখ্যমন্ত্ৰী হৈ কিয় উলিয়াব নোৱাৰিলে জুবিনৰ হত্যাকাৰীক? আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গক জীয়াই ৰাখিব নোৱাৰিলে কিয়? নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰ দাবী মুখ্যমন্ত্ৰীক। এনেদৰে মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী উত্থাপন কৰিলে লুৰিণজ্যোতি গগৈয়ে। আটাইতকৈ বেছি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে। জুবিনদাৰ এই শৈশৱ কটোৱা জেগাৰ পৰা কৈছোঁ, আটাইতকৈ বেছি ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। প্ৰথম দিনটোৰ পৰা জুবিনদাৰ মহাপ্ৰয়াণৰ দিনটোৰ পৰা নকৰিব লগা বহুত কাম কৰিছে, যিবোৰ কথা আমি এতিয়াও কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ। তেওঁ কি কৰিলে কি নাই এটা এটাকে কম আমি। আৰু তেওঁ যোৱাকালি কৈছে যে হত্যা 8 বছৰ আগৰ পৰাই ষড়যন্ত্ৰ ৰচনা কৰিছে, হয় নহয়? বিধানসভাৰ মজিয়াত কৈছে 8 বছৰ আগৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। এতিয়া 5 বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ব কৰিব নোৱাৰিলে? আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে? মৃত্যুৰ মুখলৈ কেনেকৈ ঠেলি দিবলৈ এৰি দিলে? তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী। জুবিনদাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী। যোৱাকালি বিধানসভাৰ কথাত স্পষ্টকৈ প্ৰকাশ হৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে আজি আৰু কাইলৈৰ ভিতৰতে পদত্যাগ কৰিব লাগে। কাৰণ 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ চলি থকা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে, 5 বছৰ যদি মুখ্যমন্ত্ৰী হৈ আছে, গৃহমন্ত্ৰী হৈ আছে, সকলো কথা জানে, ইণ্টেলিজেঞ্চ আছে, ৰক্ষণাবেক্ষণ দিব পৰা নাই। ৰক্ষণাবেক্ষণ নিদি মৃত্যুৰ মুখলৈ এৰি দিলে দায়িত্বটো কাৰ হ'ব? মৃত্যুৰ যদি আগজাননী পাইছে মুখ্যমন্ত্ৰীয়ে, তেতিয়াহ'লে আৰু তেওঁ বাৰে বাৰে কৈ আছে, তেওঁ SIT গঠন কৰাৰ আগতো ক'লে হত্যা হোৱা বুলি, এতিয়াও চাৰ্জশ্বিট দিয়াৰ আগতে দৃঢ়তাৰে কৈছে তেওঁক হত্যা কৰা হৈছে বুলি। এই কথা বতৰাবোৰ বাৰে বাৰে কৈ থকাৰ পিছত আমি দুদিনমানৰ আগত সুধিছিলোঁ যে আপুনি জনাকে হত্যা হৈছে নেকি? তেওঁ কালি তাতকৈ আগলৈ গৈ ক'লে যে 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। তাৰমানে আপুনি চব জানে। চব জনাৰ পিছত ৰক্ষণাবেক্ষণ জুবিন দাক জাতীয় সম্পদক কিয় ৰক্ষা কৰিব নোৱাৰিলে? তাৰ কাৰণে আপুনি জগৰীয়া নহয় নেকি? আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।